এইখিনি বস্তুবিলাক হিলৈ আগৰ এইবিলাক যে হেৰি বৰটো বৰটো যিবিলাক এইটো মানে আমাৰ হয়তো জানে সকলোৱে যাদুতে সোমায়ওঁ গতিকে আমাৰ এতিয়াও যদি কাৰোবাৰ জণ্ডিছ হয় আমি এতিয়াও মানে এই পদ্ধতিত 7টা কচুপাত অলপ মিঠাতেল অলপ পানী লৈ পেলাই যদি আমি মাথাৰ ওপৰতে যাই দিওঁ জণ্ডিছ ভাল হৈ যাব বা পাইলছ থাকিলে কাৰোবাৰ পাইলছ ভাল হ'ব বা কাৰোবাৰ যদি ঘৰত কিবা সমস্যা থাকে তাকো সমাধান কৰা আছে আমাৰ তেজ আছে বিষ আছে কাৰোবাৰ বিষ মোৰ বিষ আছে খুব বিষ আছে সাপে কামুৰিলে ভাল কৰিব পাৰিব মানে এতিয়া আমি যিটো শুনিছিলোঁ আগতে সেইটো এতিয়াও মানে চলি আছে তাৰমানে এতিয়াও সেই পদ্ধতিতে আপোনালোকে মানে চিকিৎসা কৰে আৰু চিকিৎসা মানে আমাৰ যিহেতুকে আগতেতো মানুহ শুনা মতে বেয়াই বুলিকে আমি জোৰ জবস্তি ৰাখিব নোৱাৰোঁ নোৱাৰে যিহেতুকে আমাৰ পৰম্পৰাগতভাৱে আমি দেখাৰ পৰা আজিলৈকে মানুহে বেয়া কৰা দেখা নাই আৰু যদি কাৰোবাৰ কৈছে উপকাৰৰ কাৰণে কৈছে যদি কাৰোবাৰ আপোনাৰ ঘৰত